হালধিখিনি কেঁচাকৈ ভালকৈ ধুই ল'ব লাগে আৰু কেঁচাকৈ এনেকৈ খুন্দনাত খুন্দি ৰ'দত দিব লাগে। যেতিয়া খৰখৰীয়াকৈ শুকাব তেতিয়া সেইখিনি আপুনি খুন্দনাতো খুন্দিব পাৰে, মিক্সাৰতো খুন্দিব পাৰে হালধি পাউডাৰ বনাবৰ কাৰণে। মিনাছ কিটচেন A to Z চেনেলটো যদি আপুনি প্ৰথমবাৰ চাইছে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰোঁতে ওচৰতে থকা বেল আইকনটো এবাৰ চুই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। চৰিয়াত উলিয়াই ৰ'দত দিম যেতিয়ালৈকে নুশুকায়। হালধিখিনি খুন্দনাত খুন্দি ৰ'দত দিয়া হৈ আছিল, আজিও দিছোঁ হালধি পাউডাৰ বনাবৰ কাৰণে। হালধিখিনি খুন্দি ৰ'দত দিয়া হৈছিল আৰু এতিয়া এই মিক্সাৰত খুন্দিম। এইখিনি খুন্দনাত খুন্দি লৈছোঁ। এইখিনি মিক্সাৰত খুন্দি ল'লোঁ। মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰোঁতে ওচৰতে থকা বেল আইকনটো এবাৰ চুই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। নমস্কাৰ।